মৰ্নিং এভৰিৱান আজি বহিন্দমত ৰাতিপুৱা ইমান সোনকালে ওলাই আহিছোঁ মানে আমি এতিয়া দুলীয়াজান গৈ আছোঁ এটা শ্বুট আছে তাৰপিছত আকৌ সোনকালে ডিব্ৰুগড় উভতি আহিব লাগিব ইয়াতো আকৌ 12মান বজাৰ পৰা এটা শ্বুট আছে এজনী সদেশনা ইমান বহুত দিনৰ মানে ইমান সোনকালে ওলাই আহিছোঁ ন মজা লাগিছে আৰু একদম খেতি ছিজন যে অলপ পথাৰতো বহুত ধুনীয়া ধুনীয়া চিন দেখিছোঁ চাওঁ যদি পাওঁ কিবা ফটো মাৰি যাব লাগিব কিন্তু অলপ লৰালৰি হৈ আছে বাৰু বলক আমাৰ লগত আজি দিনটো দেখাই যাম ৰাস্তা ঘাটে ৰৈছোঁ এতিয়া কিবা এটা খাই লওঁ বহুত ভোক লাগিছে কিবা লৈ আহিছিলে টিফিনতে চাওঁ কি আনিছে খাই লওঁ কিবা এটা এতিয়া বাটাৰ লগাই আনিছোঁ কালি ৰুটি ন ৰাতিপুৱা কোনে বনাব আকৌ ইমান ৰাতিপুৱাই আমি মানে প্ৰায় এনেকৈ ক'ৰবাত ৰাতিপুৱা যদি সোনকালে যাওঁ বনাই কেনেকৈ কিবা কিবি লৈয়ে যাওঁ টিফিনত চাহ তাহ লৈ আহোঁ আমি ফ্লাক্সত এনেকৈ চাহ তাহ কি আহি মাৰিছোঁ চাহ তাহ লৈ আহিছোঁ আমি গৰম গৰম ঐ এইটো বেয়া পৰিছে দেখোন বহুত গৰম মই দুটা লৈ লওঁ হয়নে দুটা বহুত গৰম চাহ তাহ খাই ল'ম এতিয়া আমি ইয়াতে তাৰপিছত আৰু সময় নাই বহুত দেৰিয়ে হৈ গৈছে 6টা বাজি গ'লেই আমি যাম ইয়াৰ পৰা ক'লে মেৰবিল যাম ন তালৈ কিমান দূৰ বা হয় মাৰিব লাগিব দেই এনেকৈ কিন্তু চাহ খাই মোৰ বহুত ভাল লাগে ৰাতিপুৱা এনেকৈ নিজে লৈ বনাই লৈ আহি খেজুৰ আছিলে নাখাওঁ মই ভাল নাপাওঁ টিফিন চিফিন লৈ এই লগত থাকিলে টেনশ্যন নাই কাৰণ এই পূৰা খাইতো সেইকাৰণে খোৱাৰ দায়িত্বটো লয় মানে আৰু ইমান খালী পেটত থাকিবলগীয়া নহয় যিটো লৈ লগত ওলাই আৰু ক'ৰবাত গ'লে হৈ গ'ল পৰৱত যাওঁ দেৰি হৈছে জল্দি জল্দি বহুত দেৰি হৈছে 6টা বাজিবই হ'ল 6:11 মই গৈ দেখাওঁ এতিয়া ভাল লাগিছে এইকেইদিন কণ্টিনিউছ উঠি আছে চব ব্লগ কৰিব পৰা নাই ভালকৈ চাওঁ আজি এতিয়া কি হয় আমাৰ ফালে আজিকালি গৰুৱে হাল নপৰাই হৈ গ'ল মেক্সিমাম পাৱাৰ টিলাই হৈ গ'ল এইফালে কিন্তু প্ৰায় গৰুৱে দেখিছোঁ বহুত জেগাত ৰাস্তাটো গৰুৱে হাল বাই দেখাখিনি বুলি ক'লে মিছা নহয় আমি দুলীয়াজান টাউন পাই গ'লোহি চব দোকান খোলা নাই 2-এখন দোকান খুলিছে আৰু আজিকালি কিন্তু বহুত দোকান বহুত সোনকালে খুলি যায় দেই যিহেতু বন্ধও হয় আৰে এইকেইদিনৰ পৰাহে 5টালৈকে কৰিছে সোনকালে খুলিছে এইটো ৰাস্তা নাই দেখুৱা বেলেগ এটা দেখাইছে ৰ'ব মই মেপত ৰাস্তা এটা চাই লওঁ তাৰপিছতে লগ পাইছোঁ দুলীয়াজান পালোহি তেওঁলোক আহি আছে 10 মিনিটমান ৰ'ব লাগিব তাৰপিছত আমি যাম চাচনি মেৰবিল বুলি কয় জেগাটো ইয়াৰ পৰা চাগে আধা ঘণ্টামান লাগিব নেকি আমি যোৱা নাই ন দেখাই যাম আপোনালোকক বাকী চব তেওঁলোক আহি পালে এতিয়া আমি গৈ আছোঁ এতিয়া আগে আগে গৈ আছে তেওঁলোক আমি পিছে পিছে গৈ আছোঁ এতিয়া গৈ আছোঁ আৰু তাৰপিছত গৈ পোৱাৰ পিছত দেখুৱাম আপোনালোকক ধুনীয়া পদুম ফুলি আছে ইয়াতে আদা চিঙি দে মোক এটা চিঙি দে এটা চিঙি দে ন এটা চিঙি দে ৰাস্তা বন্ধ কৰি দিছিলে হাই ইমান দুখনমান ফটো মাৰিলোঁ কিন্তু ইয়াত মানে যিখন আমি ৰিজৰ্টত আহিছিলোঁ তাত মানে সেইখন ভালকৈ খোলা নাই তো আমি বাহিৰতে অলপ শ্বুট কৰিলোঁ তাৰপিছত ইয়াৰ পৰা ওলাই দিলোঁ নেকি ইমান বিশেষ একো নাই যেনেকৈ ফটো দেখিছিলোঁ তেনেকৈ একো নাই আৰু আজি আমাৰ যি ক্লায়েণ্ট তেওঁৰ বাগৰাকী বাৰ্থডে আৰু আমালৈ কেক লৈ আহিছে ভোক লাগি আছিলে মোৰ কেক খাম অলপ পিছত এতিয়া নাখাম কেক খাম দেখাটো লাহেকৈ চলোৱা যেন নালাগে
কেক খাই ল'লোঁ এতিয়া গৈ আছোঁ এতিয়া কোনোবা হেৰি যোৱা বাটতে ক'ৰবাত জেগা এটা আছে তাতে ৰৈ যাম আৰু আমি বেছি দেৰিও কৰিব নোৱাৰোঁ তেওঁলোকক কোৱা আছে বাৰু আমি দেৰি কৰিব নোৱাৰোঁ বুলি আমি আহি এটা নদীৰ পাৰ পালোহি মানে ওচৰতে আৰু এখন দলং তাৰপিছত এইপিনে ভাল লাগিছে দেই ইয়াত ফটো ওলাব লাগে মই চুলিখিনি বান্ধি আহিছোঁ জলদিকৈ শ্বুটটো কৰি যাওঁ সেইফালে নেটলৈ লাইভ ফিটিং কৰি আছে আৰু তেওঁলোকে নেটৰ লগত কিবা কথা পাতি আছে মই এইফালে অলপ ভিডিঅ' বনাওঁ বুলি আহিলোঁ লাজ লাগে নহয় বনাই থাকিবলৈ তাতে মানে আগতে লগ পাইছোঁ বিয়াত তেওঁলোকৰ বিয়াত হ'লেও মানে কি আৰু এতিয়াতো ব্লগিংটো কৰি থাকিবলৈ অলপ লাজ লাগিছে আৰু নিদিলেতো সেইকাৰণে লাজতে নোৱাৰি মই এতিয়া কৰি আছোঁ আমুল তাজাৰ গৰুটো এইটো ইমান গৰম বহুত গৰম ফাটি গৈছে কিন্তু ভাল লাগিছে এবাৰ খুলি লওক চানগ্লাছটো খুলি লওক সি ফাটিছে বোলে হাতটো ধৰি ল'ব ফাইনেলি হৈ গ'ল দেই ইয়াত চত এতিয়া ডিব্ৰুগড় যাওঁতে মোৰ অৱস্থা বেয়া ইমানে ৰ'দ ওলাই গ'ল নহয় ঘামি জামি মানে চেচ ভাল লাগিলে কিন্তু দেই ফটো ভালে আহিছে বাৰু যদিও ইমান ৰ'দত মাৰিছোঁ যদি ফটোবোৰ হ'লে তোৰ ইনষ্টাগ্ৰামত চাব পাৰিব দিম বাৰু এতিয়া ডাইৰেক্ট ডিব্ৰুগড় দেৰি নাই হোৱা চাগে ফোন কৰা নাই বাৰু এতিয়ালৈকে চাওঁ কল কৰিম এতিয়া ঠিক আছে লগ পাম আকৌ ডিব্ৰুগড়ত গৈ ডিব্ৰুগড় পাই গ'লোহি ফাইনেলি টাইম আছে বাৰু মেকআপ কৰি আছে আৰু এঘণ্টামান লাগিব চ' কিবা এটা খাই লওঁ বেয়া ভোক লাগিছে মানে একদম একো খোৱা নাই যে এতিয়া কিবা এটা খাই লওঁ চাওঁ চুকেটিং ইফালে আহিছোঁ ক'ত খাওঁ জানো চাওঁ ভাতেই খাম বাৰু সেইটো আমাৰ ক্লক টাৱাৰ ডিব্ৰুগড়ৰ দিহিঙালি পাঙে ক'ত খাবি তই যে মোক য'ত খোৱাবি দিহিং খোলা আছে নাই এফটি বন্ধ ভাত পানী খাই ল'লোঁ এতিয়া মজা লাগিছে দেই এতিয়াই জানটো ঘূৰি আহিছে একদম মানে দুৰ্বল লাগি গৈছিলে এতিয়া মজা লাগিছে আৰু তাৰপাছত এতিয়া আমি হোটেল ডিব্ৰুগড়ৰ হোটেল ৰাজাবাস গৈ আছোঁ ন হোটেল পালোহি মেকআপ কৰি আছে আৰু বেছি টাইম নালাগিব চাগে দেখাম বাৰু কোন আছে আজি গম পাব লাহেকৈ থাকক ফাইনেলি আমি মেচুকা আহি গ'লোঁ ইমান বছৰ মেচুকা যামকৈ আজি আহি পাই গ'লোহি মেচুকা আমাৰ মেকআপ কমপ্লিট হৈ গ'ল এয়া আমাৰ আজিৰ মডেল নেন্সিবা হেল্ল' চবে চিনি পাই চাগে আৰু আমাৰ মেকআপ আৰ্টিষ্ট সেয়া একচুৱেলি মেকআপ আৰ্টিষ্ট নহয় মডেলো হয় মানে মাজে মাজে মেকআপ কৰে এনেই মডেল হয় আমাৰ সোনা ষ্ট'ৰ বৌ আছামিজ জুৱেলাৰী আৰু এজনী আমাৰ আছে দেখি আছে ৰাতিপুৱাৰ পৰা বাকী এতিয়া শ্বুট কৰিম দেখাই যাম বাৰু আমাৰ লগত আছে পুষ্পাঞ্জলি কৰি থকা শ্বুটটো অৰ্গেনাইজ কৰিছে সোনা ষ্ট'ৰ জুৱেলাৰীয়ে আৰু আমি তেওঁলোকৰে শ্বুট কৰি আছোঁ ফাৰ্ষ্ট লুকৰ হৈ গ'ল আৰু এতিয়া ছেকেণ্ড লুকটোৰ কাৰণে ৰেডি হ'বলৈ গৈছে চ' চব ভাল হ'ব ছেকেণ্ড লুকটো ফাৰ্ষ্ট লুকটো বাৰু ঠিকেই গ'ল ভাল লাগিছে আইনাখন মিৰৰ চেল্ফি ল'ম বুলিও মানে নোৱাৰোঁ ইমান কটীয়া মই ইছ বৰ ভাল লাগিলে মেকআপ আৰ্টিষ্টে অলপ টেপ টেপাই দিছে ঘামি গৈছিলে মানে গমে বহুত গৰম হয় অলপ গৰম বাহিৰততো ক'বই নালাগে বহুত গৰম ফাইনেলি আমাৰ শ্বুটটো কমপ্লিট হ'ল বহুত গৰম বাৰু আজি তেওঁ বহুত ভালে গৈছে ন কেনেকুৱা লাগিলে আপোনাৰ কওকচোন মোৰ ক'বলৈ গ'লে আজি মিতুলৰ লগত প্ৰথম অভিজ্ঞতা ফটোগ্ৰাফীৰ আৰু ধুনীয়া ল'ৰাৰ বহুত ধুনীয়া ফটোগ্ৰাফী খুব ভাল কাম তাৰ আৰু আশা কৰিছোঁ সি আৰু আগলৈ উঠি যাব খুব ভাল কাম কৰিব মোৰ বেষ্ট উইচেছ আছে তাৰ লগত থেংক ইউ আৰু কাম কৰিম ভাল লাগিলে তাৰ লগত কাম কৰি বস্তু পেক আপ কৰি গাড়ীত থৈ আহিলোঁ এতিয়া আকৌ ওপৰলৈ আহিছোঁ তাৰপাছতে কিবা খাম কাম নহয় কিবা খুৱাব অঁ য়েছ কিবা খোৱা কিবা অপ্ৰায়নৰ ব্যৱস্থা কৰিছে বোলে আপ্যায়ন 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 চাগে দেই তাকে খাই বৈ যাম আৰু ভালে গ'ল বাৰু শ্বুটটো বাকী ফটো দেখিব মোৰ ইনষ্টাগ্ৰাম ফেচবুকত এডিট কৰি দিম ধুনীয়াকৈ
আছে মানে ধৰি লওক বৈ ওলাই এতিয়া যাওঁ আৰু সেয়া আমি এঠাইত এৰি দিম বাহঁতক চব পেক আপ কৰি আমি এতিয়া গৈ আছোঁ খাই বৈ লাঞ্চ কৰিলোঁ চালিয়াকৈ ফাইনেলি ৰুম পাই গ'লোঁ মই এতিয়া ফ্ৰেছ হৈ ল'লোঁ চ' ভিডিঅ'টো আজিলৈ ইমানতে সামৰিব লাগিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই টেক কেয়াৰ গুড নাইট